নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফাইনেলি মই আগতে ভিডিঅ' কৰিছিলোঁ, তেতিয়া মই আছিলোঁ বৰডিবিত আৰু এতিয়া আহিলোঁ মই নিজৰ ঘৰলৈ আহিছোঁ। আৰু আমাৰ ঘৰখন কেনেকুৱা আপোনালোকক অলপ ভিডিঅ'টোত দেখাই আছোঁ আৰু মোৰ ভিডিঅ'টো চাই থাকিব। আমাৰ ঘৰখন ক'ত আছে আৰু ধনী নে দুখীয়া আপোনালোকক দেখাই আছোঁ। এইটো দুলীয়াজান মাজত থকা মানে কছাৰী পথাৰ বুলি কয়। আমাৰ ঘৰটো কছাৰী পথাৰতে হয় আৰু কছাৰী পথাৰ আমাৰ ঘৰখনতে নামঘৰ এটা আছে। পুৰণা হ'ল বাৰু, নামঘৰ এটা বনাই আছে ফাইনেলি। এইটো আমাৰ ঘৰটো আৰু ভিতৰলৈ গৈ থাকোঁ আৰু অলপ আমাৰ ঘৰটো চাওঁগৈ বলক। আমাৰ ঘৰটো ধনী নে দুখীয়া অলপ চাওঁগৈ বলক। চ' গাইজ এইটোৱে হয় আমাৰ ঘৰটো। এই অলপ সেইটো ইয়াৰ পৰা ইয়ালৈকে আছে আমাৰ ঘৰটো। আৰু আমি কালি এইটোৱে আমাৰ ঘৰটো আৰু এয়া হোম বগৰী ফুল ফুলিছে বহুত ধুনীয়া ধুনীয়া। চ' কি ধুনীয়া ধুনীয়া হোম বগৰী ফুল। এজনী মোৰ ভণ্টি আৰু এইটো ককা মাইনাটো এইটো দাদা বাগৰ ল'ৰাটো শুই আছে। তো গাইজ এয়া মোৰ ভণ্টি আৰু হেৰি আছিলে ভতিজা আৰু এইটোৱে আমাৰ ঘৰটো। আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক, এইটো চক কি বা এইটো কমেণ্ট এটা কৰি জনাবচোন। তলতে লাগিছে, বহুত তলত চক কিমান লাগিছে। গছজোপা এইজোপা তলতে আছে। কি বাৰু আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। ये क्या है, कहाँ से आता है ये लोग, इतना नीचे नीचे में आता है देखो। আমি এইখিনি বনালোঁ পিছ চাইডৰ এইপিনে আমাৰ ঘৰটো। আৰু এখনে অলপ সৰু সুৰা বাৰী আছে আৰু এখন বাগান। গাইজ ভিডিঅ'টো বেছি দীঘল নাছিলে কাৰণ কি মই এনেই আমাৰ ঘৰটো দেখাইছিলোঁ অলপ শ্বৰ্টকৈ। আৰু নেক্সট ভিডিঅ' আপোনালোকক পূৰা ভালকৈ দেখাম। বুধবাৰে সুধি আছে নেক্সট ভিডিঅ' এটা বনিব। আৰু মোৰ ভিডিঅ'টো ভাল পালে যদি লাইক এটা মাৰি দিব, প্লিজ কমেণ্ট এটা কৰি দিব দুখীয়া ঘৰ ল'ৰাটো। তো অ'কে টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।